এই মুহূর্তে জনাই আছো এটা ব্রেকিং নিউজ। সামগুৰি গেৰুৱাটী উত্তাল প্ৰতিবাদ। সামগুৰি সমষ্টিৰ গেৰুৱাটীত উত্তাল প্ৰতিবাদ। গোমাংস লৈ অসম চৰকাৰৰ কেবিনেটে লোৱা সিদ্ধান্তক লৈ প্ৰতিবাদী কাৰ্যসূচী হাতত লয়। প্ৰাক্তন মন্ত্ৰী তথা ধুবুৰী সাংসদ ৰকিবুল হুছেইনৰ কাৰণেই চৰকাৰে এই সিদ্ধান্ত লৈছে বুলি ৰাইজৰ মন্তব্য। ৰকিবুল হুছেইন গোবেক মুৰ্দাবাদ ধ্বনি দি আকাশ বতাহ উত্তাল কৰি তোলে প্ৰতিবাদস্থলী। প্ৰায় শতাধিক লোকে একলগ হৈ প্ৰতিবাদ কৰে। নিউজ ডেস্ক রিপোর্ট সামগুৰি লাইভ। গবা সমষ্টিৰ সাংসদ মাননীয় ৰকিবুল হুছেইন ডাঙৰীয়াই তেখেতৰ পুত্ৰক সামগুৰি সমষ্টিৰ পৰা যি ৰজাপতাৰ এক সপোন দেখিছিল, সেই সপোন সামগুৰিবাসী ৰাইজে প্ৰত্যাখ্যান কৰাৰ কাৰণে সামগুৰিবাসী সংখ্যালঘু ৰাইজে একেচাতে ৰকিবুল হুছেইন ডাঙৰীয়াক নৎসাত কৰাৰ কাৰণে তেখেত মানসিকভাৱে বিকাৰগ্ৰস্ত হৈ পৰিছে, মানসিকভাৱে দুৰ্বল হৈ পৰিছে আৰু মানসিক ভাৰসাম্যতা হেৰুৱাই ৰকিবুল হুছেইন ডাঙৰীয়াই সংখ্যালঘু ৰাইজক লৈ যি নিকৃষ্ট মানসিকতাৰ পৰিচয় দিছে, আমি তাৰ বিৰুদ্ধে আজি সামগুৰি সমষ্টিৰ গেৰুৱা গাঁও পঞ্চায়তৰ গেৰুৱাটী তিনিআলিত তেখেতৰ পুত্তলিকা দাহ কৰিছোঁ। আৰু আমি ৰকিবুল হুছেইন ডাঙৰীয়াক এটাই আহ্বান জনাম, আপুনি এজন ৰাজনীতিবিদ, আপুনি ৰাজনীতি কৰক। আপুনি আমাৰ ধৰ্মৰ মুফতিও নহয় বা আপুনি ধৰ্মীয় গুৰুও নহয়। আগন্তুক দিনত আপুনি আমাৰ ধৰ্মীয় অনুভূতিত আঘাত সনা ধৰণৰ এনে নিকৃষ্ট মন্তব্য নকৰিব। আমি এতিয়া উন্নয়ন লাগে, আমাক এতিয়া উন্নয়ন লাগে, আমাক ধৰ্মান্ধতা নালাগে। ধৰ্মৰ নামত আমাক অন্ধ কৰাৰ চেষ্টা আপুনি নকৰিব। আমাক উন্নয়ন আৰু বিকাশ লাগে। আমি উন্নয়ন আৰু বিকাশৰ স্বাৰ্থত বিজেপি মিত্ৰজোঁটৰ পক্ষত এইবাৰ আমাৰ সংখ্যালঘু ৰাইজে জনাদেশ দিছে, আমাক শান্তিৰে থাকিবলৈ দিয়ক। আপুনি ধুবুৰী লোকসভা সমষ্টিৰ সাংসদ, দিল্লীত গৈ পেলাই আপুনি ধুবুৰীৰ উন্নয়নৰ হকে মাত মাতক। আগন্তুক দিনত আপুনি গৰু মাংস বা এইবোৰ যিবোৰ কথাত আপুনি নিৰ্বাচনৰ সময়তো কিছুমান কথা কৈছিলে যে বিজেপিক ভোট দিলে পাপ লাগিব, আচলতে এইবোৰ কথা আমাৰ মুফতি মুহাদ্দিছ মৌলানাহঁতে ক'ব লাগে। আপুনি এজন ৰাজনীতিবিদ, আপুনি ৰাজনীতি কৰক, আপুনি ধৰ্মক লৈ ৰাজনীতি নকৰিব। মই আপোনাক কৰজোৰে অনুৰোধ জনাইছোঁ ৰকিবুল হুছেইন ডাঙৰীয়া, আপুনি সংখ্যালঘু মানুহক এতিয়া শান্তিৰে জীয়াই থাকিব দিয়ক। আৰু আমাক আপুনি যি অপমানসূচক মন্তব্যৰে অসমবাসীৰ আগত আমাৰ যি এক ভাৱমূৰ্তি আছিলে সংখ্যালঘু ৰাইজৰ, আপুনি ভাৱমূৰ্তি ম্লান কৰাৰ কাৰণে, ভাৱমূৰ্তি বিনষ্ট কৰাৰ কাৰণে যি এক অপচেষ্টা কৰিছে, আগন্তুক দিনত আমি আশা কৰিছোঁ আপুনি এনেকুৱা ধৰণৰ অপচেষ্টা আৰু নকৰে বুলি। এই ৰাজ্যজুৰি ব্যাপক প্ৰতিবাদ হৈছে এই বিষয়ত। ৰকিবুল হুছেইনৰ এটা সুপৰিকল্পিতভাৱে তেখেতে সংখ্যালঘু মানুহৰ হেৰিত আঘাত সানিছে, তেখেতে দুখীয়া মানুহৰ পেটত লাত দিছে। এই ৰকিবুল হুছেইন ডাঙৰীয়া যেতিয়াৰ পৰা সামগুৰি সমষ্টিত হাৰিছে, তেতিয়াৰ পৰা আমি ভাবোঁ যে তেখেতে মানসিকভাৱে ভাৰসাম্য হেৰুৱাই পেলাইছে আৰু বিভিন্ন ধৰণৰ আবুল তাবুল বকিবলৈ আৰম্ভ কৰিছে। ইলেকশ্যন যোৱাৰ পিছতো আপোনালোকে দেখিছে যে গো মাংস লৈ তেখেতে মানে এনেকুৱাকৈ পৰিকল্পিতভাৱে কিছুমান মন্তব্য আগবঢ়াইছে, যাতে এই লাষ্টত এনেকুৱা হৈছে যে চৰকাৰ বাধ্য হৈছে যে এই গো মাংসৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা ল'বলৈ বা আইন প্ৰণয়ন কৰিবলৈ। আজি